Hello everyone, good morning. কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু এতিয়া ৰাতিপুৱা 8:30 হৈছে। মই চাহ পানী খাই কৈ উঠিলো। আৰু এতিয়া ভাবিছো কেইটামান ভাত বহাই দিও যেহেতু মিষ্টাৰ ওলাই যাব দিনটোৰ কাৰণে সেইবাবে ভাতকিটা খাই গলে অলপমান চিন্তাটো কমি থাকিব। সেইবাবে ভাবিলো ভাত কেইটামান বহাই দিও। আৰু এতিয়া মই কি বনাও কি কৰো কি নকৰো গুটেইখিনি আপোনালোকক দেখুৱাই থাকিম। তেন্তে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু বেছি দেৰি নকৰি তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো। আৰু এইফালে আমাৰ এয়া টিকলিয়ে কি কৰি আছে চাওকচোন। এয়া ইফালে কিতাপ পুতলা উলিয়াই এয়া পেটলিয়ে শুই আছে পুৰা। এয়া হাই কৈ দিয়া, হাই মাতা দি দিয়া। বাৰু বলক এতিয়া আমি পাকঘৰলৈ যাওঁ, কি বনাওঁ তাকে চাওঁগে। ৰাতিপুৱা ভাত ৰন্ধা হৈ গ'ল আৰু মই বনালোঁ এয়া ভাত আৰু এয়া হৈছে বুটৰ দাইল, এফালে আলু ভাজি আৰু ইয়াতে দিছোঁ তিয়ঁহ, পিঁয়াজ দুচিটা আৰু অকণমান নেমু। যিহেতু ৰাতিপুৱাৰ ভাত এয়াই যথেষ্ট। আৰু তুমি কি কৰিছা? কিতাপ পঢ়িছা? পঢ়ি দেখাই দিয়াচোন এবাৰ। এইটো কি? এইটো কি? বেঙেনা। আৰু এইটো কি? ফুলকবি। এনেকৈ তাই যেতিয়া মন যায় কিতাপখন উলিয়াই এনেকৈ ইফালৰ পৰা সিফাল কৰিব আৰু মন গ'লে বিচনাখনতে এবাৰ বাগৰিও দিয়ে। এনেকৈ আৰু তাই টাইমটো পাছ কৰি থাকে। আৰু এতিয়া আহিছোঁ নিজৰ কামলৈ। এতিয়া সময় প্ৰায় দিনৰ 12:30 হ'ব হ'ল আৰু মা যিহেতু পাকঘৰত ভাতৰ কাম কৰিবলৈ গৈছেই সেইবাবে মই ভাবিলোঁ মই অলপমান ঘৰটোকেই চাফা কৰোঁ। সদায় কৰাৰ দৰে আজিও আৰম্ভ কৰিলোঁ মোৰ সেই একেবোৰ কামকে। যিহেতু সদায় কৰাই হয় এইবোৰ কাম সেইবাবে কৰিবলগীয়া বৰ বেছি একো নাছিলে। তথাপিতো যিখিনি কৰিবলগীয়া আছিলে সেইখিনি মই কৰিয়ে আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আৰু যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি দিব। আৰু এতিয়া চাওকচোন আমাৰ টিকলা দুটাৰ মৰমবোৰ। অৱশ্যে এই ভিডিঅ'টো আজিৰ নহয়, আজি অলপ দিনৰ আগৰ হয়। তথাপিতো মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কিয়নো সিহঁতৰ মৰম আৰু স্মৃতিবোৰ মই ইয়াতে সাঁচি ৰাখিবলৈও চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু সিহঁতক মৰম দিব, আশীৰ্বাদ কৰিব যাতে সিহঁতে সদায় ভালে কুশলেই থাকে। হেল্ল' কৈ দিয়া। হেল্ল'। তুমি ল'ব নালাগে, মই লৈ আছোঁ। তুমি তোমাৰ গাড়ীখনত উঠি দেখাই দিয়া। তুমি তোমাৰ গাড়ীখনত উঠা। তুমি ল'বা। উমা এটা দি লোৱা তুমি। আকৌ এনেকৈ পেলাই উমা এটা ইয়াত দিয়া। থেংক ইউ। আৰু হাতেদি উমা এটা দি দিয়া। মোক নহয় এইফালে দিয়া, ইয়াত দিয়া, এইফালে দিয়া। এনেকৈ দি দিয়া, এনেকৈ মাকৈ দি দিয়া। এতিয়া আবেলি 5টা বাজিলে আৰু মই কাম বন কৰি একদম গা পা ধুই, ইমান গৰম লাগে কাম বনকেইটা কৰিলে আৰু সেই গাটো নোধোৱালৈকে দেখোন ভালেই নালাগে। গা পাটো ধুই আহি এতিয়া অকণমান বাৰান্দাতে বহিছোঁহি আৰু এয়া আমাৰ টিকলাটোৱে খেলি আছে আৰু আমাৰ টিকলি গৈছে আইতাকৰ লগত দোকানলৈ। আৰু এই টিকলাক মই ৰাখি আছোঁ এতিয়া। টিকলা তুমি গাড়ীখনত উঠা, তোমাৰ গাড়ীখনত উঠা, মই তোমাক চলাই দিম দেই। মই তোমাক গাড়ীত উঠাম দেই। তুমি উঠিবানে গাড়ীত? বহা। এইটো আমাৰ টিকলাটো ধুনু ধুনুকৈ চলাই দিয়া।
গাড়ীখন ধুনীয়াকৈ চলাই দিয়া ভৰিখন নমাই দিয়া ভৰিখন ইয়াত হেৰিত দি দিয়া তেনেকৈ ইয়াত ধৰি লোৱা এতিয়া তেনেকৈ ধৰি লোৱা বুম 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 তুমি এতিয়া ক'ত যাবা দান গান গাব লাগিব আকৌ তুমি এতিয়া ক'ত যাবা গাড়ীত উঠি হা দান কি দান হা তু দান কি তু দান আজি বতৰটো ইমান ভাল একদম মানে কি বৰষুণ আহো 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 হৈ আছে বতৰটো ইমান ধুনীয়া ৰ'দটো নোলালেই আজি মাজে মাজে অকণমান বৰষুণ দিছে ইমান ভাল লাগিছে বতৰটো মাজতে দুদিনমান ইমান গৰম দিছিলে মোৰ যে ছোৱালীৰ যে একদম গোটেই গাতে ঘামুচি হৈ একদম অৱস্থা নাইকিয়া আৰু ঘামুচি মানে লগালে কি ঘামুচি কেনেদৰে ভাল হয় হেৰিয়াতে আপোনালোকক মই আগৰটো ভিডিঅ'ত দিছিলোঁৱে লগাইছোঁ অকণমান ভাল পাইছে আৰু এইটো আমাৰ টিকলাটো গুডু গুডু তোমাৰ নামটো কি কৈ দিয়াচোন পপী দেৱী দত্ত মাজতে দুটামান থাকিয়ে গ'ল দেখোন তোমাৰ মাজতে দেখোন থাকিয়ে গ'ল তোমাৰ মাতিবলে মাজতে থাকিয়ে যায় ন